অ পাপা পাপা তোমাৰ হুচিনা ওলা এমান মেকআপ কৰা তুমি হ কইনা মইহে চাম পাপা হলকান কৰা হচিৰ আৰু গলতেলা কি চিকল টিকল অল মিলাইছে হা হলক ওলা এইটো তুমি নাজনো হা পাপা এইটো ষ্টাইল চশমা দেখা নাই কি ঝিলকিছে পুৱাৰ পৰা পলিচ কৰাতে গেছি পাপা থাই কুকুৰ ষ্টাইল কৰবে আছে সি তাক দেখি কেনা সি সেইটো নাজনেয়ে পাইছো যিয়ে তাক ক'ৰবাত কইনা বিচাৰি তাকো ঠিক হয়নে নহয়তো ক'ব পাৰাই নে ৰ সেই পাপা মোৰ কিন্তু আজি বেয়া লাগিল দে তোমাৰ কথাটো শুনি মোক কেম্বা দেখি ঋতিক ৰোশন দেখি মোৰ মুখখান তুমি আজি মোক এনকে কলা নাযাওঁ মই এনা কৈছো যৌ বলা বলা হলকান বলা বিয়াখান পাততে লাগবই দেৰ তাৰ কাম ধান্দাটো নাই তাৰ বেলেগ আৰু আপিটো যদি সুধে কি কৰা বুলি কবি কি কাম ধান্দা নাই বুলি ক'লা তুমি মোক পাপা পুৱাৰ পৰা কিমান কাম কৰোঁ ফুৰবে যাওঁ আড্ডা মাৰোঁ দোকানৰ সন্মুখত তাৰপিছত মোবাইল টিপো মোটামুটি 24 ঘণ্টাৰ ভিতৰত 10 ঘণ্টামান মোবাইলে টিপো কম কাম কৰোঁ মই তুমি আৰু ক'বাইছো কাম নকৰোঁ বুলি কুকুৰ হেলা কাম বুলি নকয় হেলা কাম বুলি কয় তোৰ ইনকাম কি কৰা তাৰে কথা সুধলি কি কবি হাও পাপা ক'ৰ কি কৰ তুমি আছ ন ইনকাম কৰাৰ কাৰণে তুমি ইনকাম কৰা বুলি কম সেই কবি হৈছে দে তই আকৌ নকপিৰাকে যাই ফেল গম পাইছা না যি ক'ব লাগে চব মই কম হ'ব দে চব তুমি ক'বা বলাতে বলা যৌতে তুমি ঘৰটো চিন পাও না পাপা চিনি মই ভালকে নাপাওঁ ৰ কাৰোবাক সুধব লাগব যৌ সেইটো ভাইটিটো সুধছো নিৰঞ্জন হালৰ ঘৰটো কয় ভাইটি নিৰঞ্জন হালৰ ঘৰটো কয় হা ভাইটি মাৰবে আইছে হাইট মিলে না চাগে তোৰ সমান হাইট মোক ভাইটি মাৰবে আইছে আকে বয়সৰ হয় পিতে দাদা নিৰঞ্জন হালৰ ঘৰটো কয় দাদা ঐ চলি দাদা মাতবে আইছে কেৱল বুঢ়া বয়স দেখছে নেকি মোৰা তোৰ সমান বয়সৰ আজি লগত পাপা থাকিল না সেইকাৰণে তই আজি বাচি গলি নহ'লে তোক আজি মই জৰা ঠাণ্ডা ফালা দিলো চালা পাৰব যদি জৰা ঠাণ্ডা ফালা দিবা দুও কি মেল মাৰিছা যৌ হলকান ভাল বাচি গলি আজি পিতে ঘূৰে দি যাব চিধাই যাই ফেলে বাহঁতৰ 3 নম্বৰ ঘূৰিয়ে যাওক ভাইটি দে ঠিকে আছে দে যৌ তোক চাই ল'ম মই পিছত চাবি যায় होश ना खबर है ये कैसा असर है तुमसे मिलने की बात दिलबर ঘৰত কোনোবা আছে নেকি অলপ মাত দিবছো কোনিয়া বৃহস্পতিবাৰে আমি ভিক্ষা নেদাও ৰ আমি ভিক্ষাৰী নহয় আমি কইনা চাবা আহিছো ৰ'ব আচ্ছা সোমে হওক দৰ্জাখন খোলা আছে দক বাপৰে কি ডাইনাছৰ মানুহ আমাক বেজেতি কৰিছে নেকি পাপা খং নকৰিবা পাপা পাপা বয়া নাপি দে মোৰ মুখেদি ঘপকে ওলাই গেল গমেই নাপলো হ'ব দিয়ক আৰু বাপা বয়া নাপা যদি এটা কথা কওঁ নেকি তোক কওক বাপা তোৰ পেটত 3টামান চলি আছে নেকি চলি যৌ এটাই কইনা নাচাওঁ আমি যৌ হলকান যৌ এনা কৈছি দে বাপা বছো ব এই বুঢ়াই এই নহা বিয়াখন এতিয়াতে ভাঙে নেকি বুঢ়াই বাপা বয়া নাপি দে হ'ব দিয়ক লাষ্ট টাইম কিন্তু লাষ্ট ৱাৰ্ণিং দে বছো দুও বাপা তুমিও বহা দৰা তুমিয়ে পাই ন দৰা মই দিয়ক পিছে বাপা তুমি এলা গলত চিকল টিকলকে পিন্ধি আছ না তোমাক বান্ধি থৈ কুকুৰৰ দৰে চিকল দি ঘৰত ঐ বুঢ়া খং উঠে নাকি দেই গুৰি মাৰি দিম কিন্তু এনা কঁকাল হালা তোৰ কেনাই পাইছা নিজৰ বাইপেৰেক ঠাট্টা কৰাতে খং উঠা নাছিল এতিয়া নিজক ঠাট্টা কৰা কিয় খং উঠছি দুও বছো মই আপিটোক মাতি দিওঁ দে এই বুঢ়া তোৰো চৰিত্ৰ সিমান ভাল নহয় বিয়াৰ আগত এই বুঢ়া চেটেল হলে ভাল নহয় এই চলি নাপে তোক মই এই সংস্কাৰ দিছো নেকি নহয় পাপা মোৰ খং উঠি গৈছি এই কইনাটো চাচো কি থৌকা মা কসম বম মাল ক'বাত দেখা লাগছি আপোনালোক আছি ঠিকে আছে দিয়ক এই চলটো ক'বাত দেখা লাগছে চশমা পিন্ধা চলটো আপিটো বয়া নহয় পাপা তুমি বয়া নাপাওঁ যদি মই আপিটোৰ লগত অলপ কথা পাতিব আছো আকলা কৰি তুমি অলপ বাহিৰত যাছো পাপা কিয়াই থাকো দে ময়ো শুনো দে সেই নালগে পাপা নালগে তুমি বাহিৰত যা দে হ'ব দে ইমান দূৰত কিয় আছা তুমি আহা বহাতে মনত পৰছি সিনে যি দাওখান দেখি পেলাই মোক জবৰদস্তি কৰবে আছিলে তুই চলি মই আটাক মাতো মা কসম এতিয়া মনত পৰছি সিনে যি মই জোৰ জবস্তি কৰি আইলে ব্যৱস্থা আপিটো এইটো আপি নোহোৱাই ঘৰটো তাকেতো মই হান মনত পৰে শুনা আমাৰ পাগলা কুকুৰটোক এদাছো এক কাম ৰে মা কসম পলা ভাল হ'ব তে পাগলা কুকুৰে কামড়ালি মাৰা যাব লাগব পলো এতিয়া বলেছে বাছা সিনে ঘৰত কোনো নাছিল না সেইকাৰণে কি দণ্ডমি মাইতা নেদু গেল নেকি গেল এলাখান চলিৰ লগত মই বিয়া নহাও ঠিকে কৈছে দে মাই খেদাই মোৰ মানুহটোক পেটলাহান মানুহটোক মই সিমান এটা ভাল দেখা নাই আৰু এই দৰা যোনটো হলা হৈ সিও গোটাই চিকল টিকল পিন্ধি কেনেকে চিনো গুণ্ডাৰ দৰে ভাল লগা নাই যে মোৰো দিলবৰ